সম্পৰ্কবোৰ এটা চৰাইৰ দৰে। যদি তুমি তাক খুব জোৰেৰে ধৰা তেন্তে তোমাৰ হেঁচাত সি মৰি যাব, আৰু যদি খুব আলফুলে ধৰা তেন্তে সি উৰি যাব, আৰু যদি তাক খুব যত্নৰে ধৰি থকা তেন্তে সি তোমাৰ লগত থাকি যাব। মই সেইবোৰ মানুহক ঘিণ কৰোঁ যিবোৰ মানুহে নিজৰ ভালৰ বাবে আনৰ মুখৰ হাঁহি কাঢ়ি নিয়ে। উপকাৰ কৰিলে তাৰ ছাল নাথাকে, অৰ্জুন গছজোপাই ইয়াৰ প্ৰমাণ। মানুহে যেতিয়া প্ৰতিষ্ঠিত হ'ব পাৰে তেতিয়া তাৰ আচল ৰূপ প্ৰকাশ পায়। বেকাৰ ল'ৰাজনেও জানে যে টকাৰ অবিহনে প্ৰেম বা ভালপোৱাৰ কোনো মূল্য নাই। অপৰাধ নকৰাকৈ যেতিয়া অপৰাধী হৈ যাবা তেতিয়া মনে মনে থকাই ভাল, কাৰণ চিঞৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰা নাযায়। এজন অসৎ বন্ধুতকৈ এডাল বিষাক্ত সাপ বহু ভাল, কাৰণ সাপডালে তোমাক এবাৰ দংশন কৰিব, কিন্তু অসৎ বন্ধুজনে আপোনাক বাৰে বাৰে দংশন কৰিব। বহু দূৰলৈ যাব লাগে মাত্ৰ এইখিনি জানিবলৈ যে তোমাৰ ওচৰত কোন আছে বা তোমাৰ আপোন কোন। সময় আপোনাৰ হাতত আছে। যদি আপুনি বিচৰা ইয়াক সোণ বনাই লোৱা, আৰু যদি বিচৰা টোপনিত পাৰ কৰি দিয়া। তোমাৰ পিঠিখন সদায় মজবুত ৰাখিবা, কাৰণ শুভেচ্ছা আৰু ধোকা দুয়োটা পিঠিৰ পিছতহে দিয়া হয়। সঁচা কথাবোৰ কোৱাৰ বাবে কোনো মিঠা মাত নালাগে, কিন্তু মিছা কথাবোৰ চোৱা ইমান মিঠাকৈ সজাই কয়। নিজৰ বয়স আৰু টকা পইচাক লৈ কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ যিবোৰ বস্তু গণিব পাৰি সেইবোৰ শেষ হৈও যায়। মাক বাপেকৰ শুশ্ৰূষা কৰিবলৈ সকলোৱে বেয়া পায়, কিন্তু মাক বাপেকৰ সম্পত্তি ল'বলৈ সকলোৱে ভাল পায়। অৰ্থাৎ যিবোৰ বস্তু সহজে পোৱা যায় সেইবোৰ সকলোৱে বিচাৰে। আচলতে সেইবোৰ মানুহেই অকলে থাকে যিসকলে জীৱনত জীয়াবলৈ সঠিক ৰাস্তা বিচাৰি লয়। জীৱনটো এনেকুৱা এখন কিতাপ যিখনৰ বহুতো পেজ তুমি এতিয়াও পঢ়া নাই। বস্তুৰ মূল্য তেতিয়াহে বুজি পোৱা যায় যেতিয়ালৈকে তুমি বস্তুটো নোপোৱা, আৰু মানুহৰ মূল্য তেতিয়াহে বুজিবা যেতিয়া মানুহজনক হেৰাই পেলাবা। যিকোনো কামত দোষ যিজনেই নকৰক কিয় চকুৰ পানী সদায় নিৰ্দোষী জনৰহে ওলায়। তোমাক যদি কোনোবাই অসন্মান কৰে তেন্তে সেইজনক ইমান সন্মান দিবা যেন সি বহু লাজ পায়। তোমাৰ ইচ্ছা যিমানে সৰু নহওক কিয় পূৰ কৰিবলৈ তোমাৰ মনত জেদভাৱ থাকিবই লাগিব। এটা অদ্ভুত শব্দ হৈছে চৰি। মানুহে ক'লে কাজিয়া শেষ হয়, আৰু ডাক্তৰে ক'লে জীৱন শেষ হয়। কথা সদায় কমকৈ ক'ব লাগে, কাৰণ তুমি যিমানে কমকৈ কথা ক'বা মানুহে সিমানে বেছিকৈ তোমাৰ কথা শুনিব বিচাৰিব। যেতিয়ালৈকে তুমি তোমাৰ সমস্যাৰ কাৰণ আন মানুহ বুলি ভাবিবা তেতিয়ালৈকে তুমি তোমাৰ সমস্যাৰ পৰা মুক্ত হ'ব নোৱাৰিবা। যিজনক তুমি ভৰসা কৰিবা, যিজনক তুমি বিশ্বাস কৰিবা, সেইজনেই যদি তোমাক ধোকা দিয়ে তেন্তে গোটেই পৃথিৱীৰ মানুহৰ প্ৰতি থকা বিশ্বাস ভৰসা তোমাৰ শেষ হৈ যাব। তুমি তোমাৰ লক্ষ্য নিজেই বাছি লোৱা, কাৰণ তোমাক তুমি যিমান চিনি পোৱা আন কোনোৱে সিমানখিনি চিনি নাপায়। বৰ্তমান সময়ত ভদ্ৰতাৰ কোনো মূল্য নাই। বৰ্তমান ভদ্ৰ মানুহক সকলোৱে দুৰ্বল বুলি ভাবে।